একবার গাইলে পুরস্কাৰ পোৱা সঁচাই যোগ্য ধুনীয়া কণ্ঠ আমি উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ ইয়াৰ নামত Thank you, Udina. এতিয়া কণমানি জ্ঞানম জ্যোতি সদাগৰৰ গীত শুনিম। নমস্কাৰ, মোৰ নাম জ্ঞানম জ্যোতি সদাগৰ। আজি মই ভূপেন ককাৰ গীত এটি গাম। লাঞ্চতে ঘোষণা কৰিছোঁ আমাৰ বিচাৰক মহাশয়সকলক আমাৰ ভোজন কক্ষলৈকে গৈ আহাৰ গ্ৰহণ কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ আৰু তাৰ কিছু সময় পিছত আমি আৰম্ভ কৰিম ক আৰু খ
উদগনি বঁটা লাভ কৰিছে জ্ঞানম জ্যোতি সাগৰ। জ্ঞানম জ্যোতি সাগৰ আমাৰ মাজত উপস্থিত হৈছে। জ্ঞানম জ্যোতি সাগৰে ধুনীয়া গীত গাইছে আজি। এটা জোৰদাৰ হাততালি হ'ব লাগে জ্ঞানমৰ কাৰণে। আমি এটাই ইয়াৰ পৰা আশীৰ্বাদ জনাইছোঁ জ্ঞানমক। চ' এই বঁটাটি মই দিবলৈ আমাৰ সন্মানীয় তিলক গোস্বামীক মই অনুৰোধ জনাইছোঁ। জ্ঞানম জ্যোতি সাগৰ সাগৰ একবাৰ গাই দিছোঁ। পুৰস্কাৰ পোৱাৰ সঁচাই যোগ্য ধুনীয়া কণ্ঠ। আমি উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ জ্ঞানমৰ।